নমস্কাৰ, মই অনু। আজি মই আপোনালোকৰ কাৰণে চিকেন কাৰী ৰেচিপি এটা আনিছোঁ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মই বেলকনিত পদিনাৰ গছ লগাইছোঁ। ইয়াৰ পৰা কেইটামান আগ লৈ লৈছোঁ চিকেনত দিবৰ কাৰণে। চাওকচোন পদিনাখিনি ইমান ধুনীয়াকৈ হৈছে। পাঁচ ছয়টামান আগ লৈ লৈছোঁ। এয়া মই চিকেন বনাবৰ কাৰণে সামগ্ৰীখিনি ৰেডি কৰিছোঁ। পিঁয়াজ, আদা, নহৰু, তেজপাত, ডালচেনি আৰু বিলাহী 4টা। ইয়াত বিলাহীকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই মেচিনত দি পেষ্ট বনাই ল'ম। এয়া পেষ্ট বনাইছোঁ। হৈ গ'ল। এতিয়া বিলাহী পেষ্ট বনাই ল'লোঁ। এতিয়া মই গেছটো জ্বলাই দিছোঁ। পিঁয়াজ কাটিছোঁ। পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2টা কেঁচা জলকীয়াও কাটি লৈছোঁ। কালাৰৰ কাৰণে মই পকা জ্বলা দি দিছোঁ ইয়াতে। কেঁচা জলকীয়া আপোনালোকে বেছিকৈ দিব পাৰে, মই কমকৈ দি দিছোঁ। এতিয়া মই নহৰু আৰু আদা ইয়াতে পেষ্ট বনাই ল'ম। মই বাহিৰৰ পৰা আদা নহৰু পেষ্ট নিকিনো, নিজে বনাই লওঁ। এয়া হৈ গ'ল আদা নহৰু পেষ্ট বনোৱা। কেৰাহীত মই মিঠাতেল দি দিছোঁ। আপোনালোকে নিজৰ জোখামতে দিব। ইয়াতে মই অকণমান গোটা জিৰা দি দিলোঁ, ডালচেনি 1 পিচ দি দিলোঁ আৰু 2টা তেজপাত দি দিছোঁ। এতিয়া ইয়াত পিঁয়াজখিনি দি দিম। এয়া পিঁয়াজ দি দিছোঁ। লগতে কেঁচা জলকীয়া 2টাও দি দিলোঁ। এয়া মই নিমখ দি দিছোঁ। ইয়াত এতিয়া আদা নহৰু পেষ্টখিনি দি দিলোঁ। বাকী থকা মছলাখিনি মই অকণমান দেৰিকৈ দি দিম। হালধি পাউডাৰ দি দিছোঁ। অকণমান জলকীয়াৰ গুড়ি দি দিছোঁ কালাৰৰ কাৰণে। বাৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলৰ লাল বাটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনি এতিয়া অকণমান ভাজি ল'লোঁ। ইয়াতে মই এতিয়া চিকেনৰ পিচকেইটা দি দিম। এয়া চিকেন দি দিছোঁ। এতিয়া মই চিকেনখিনি ভালকৈ লৰাই ভাজি আছোঁ। এতিয়া অকণমান পানী দি দিছোঁ। ইয়াৰ পিছত ইয়াত মই মছলাবিলাক দি দিম। এয়া জিৰা গুড়ি, এয়া জালুকৰ গুড়ি, ইয়াত এতিয়া বিলাহীৰ পেষ্ট কৰি থৈ দিছিলোঁ, এইখিনি দি দিম। এয়া বিলাহী দি দিছোঁ। এতিয়া অকণমান ভাজিব লাগিব বিলাহী গলি যোৱালৈকে। এয়া মই লৰাই আছোঁ। এতিয়া পানী দি 10 মিনিট সিজিব দিম, ঢাকনি লগাই দিম ইয়াতে। এয়া এয়া মই পুদিনা দি দিলোঁ। পুদিনা দিলে চিকেন কাৰীৰ ফ্লেভাৰটো খুব ধুনীয়া হয়। হৈ গ'ল মোৰ চিকেন কাৰী ৰেডি। এতিয়া মই এটা বাটিত সজাই লৈছোঁ।
ওপৰত মই অকণমান পুদিনা দি দিছোঁ। আপোনালোকৰ যদি মোৰ ৰেচিপিটো ভাল লাগিলে লাইক কৰিব। ধন্যবাদ।